নমস্কাৰ, পিংকু কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ ওলাইছোঁ কল পচলা আৰু গাহৰি মাংস। বাৰীতে কলপুলি আছে, তাকে এটা কাটি লৈছোঁ। ইয়াক এতিয়া গুচাই ল'ম। বঢ়িয়াকৈ এতিয়া গুচাই লৈছোঁ। কোমলীয়া অংশখিনি ৰাখিম, এইখিনিয়ে কুটি ল'ম আমি। এইটো এটা ট্ৰেডিশ্যনেল খানা হয়, সাধাৰণতে ট্ৰেডিশ্যনেল ৰেচিপি এইটো। ইয়াৰ পিছতে লৈছোঁ আদা, নহৰু, পিঁয়াজ, জলকীয়া, নিমখ আৰু জালুক জিৰা। বেছি মছলা নালাগে। এতিয়া কেৰাহীত তেল গৰম হৈছে, পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া লৈছোঁ, তাক দিম এতিয়া। জিৰা, জালুক, কেঁচা জলকীয়াখিনি দি দিছোঁ। এতিয়া অলপমান লৰাম। পিঁয়াজৰ কালাৰটো আহিছে, এতিয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ। মিক্সিত দিব নালাগে, সাধাৰণতে পিচি ল'লে ভাল হাতেৰে। এতিয়া বইল কৰি থোৱা গাহৰি মাংসখিনি দি দিছোঁ। এতিয়া ভালকৈ ভাজিম, 10-15 মিনিট ভাজিম। অলপ নিমখ দিছোঁ, হালধি অলপ দিছোঁ। এতিয়া লৰাই অলপ সময় ভাজিম। অলপ ভজাৰ পিছতে অলপ ভালকৈ ভাজি থাকিব লাগিব। ভাজি থাকিলেই হ'ল, মাজে মাজে এটা লৰাই থাকিলেই হ'ল আৰু। এতিয়া অলপ সময় থাকি দিম, তাৰপিছত ঢাকনটো উঠাই দিছোঁ। আকৌ অলপ সময় ভাজিম। এতিয়া ইয়াতে কুটি থোৱা পচলাখিনি দি দিম। এইখিনি পুনৰ 10-15 মিনিট ভাজিম। এতিয়া ইয়াতে অকণমান কলাখাৰ দি দিম, কাৰণ কল পচলা দিছোঁ। এইটো ঘৰতে তৈয়াৰ কৰা কলাখাৰ। কলাখাৰ বনোৱা প্ৰণালীটো মই দেখুৱাম বাৰু, কেনেকৈ বনায়। আমাৰ অসমীয়া মানুহবিলাকে সাধাৰণতে থাকেই এইটো ঘৰত। কাতি মাহত বনায় সাধাৰণতে কলাখাৰটো। এতিয়া ভালদৰে ভাজিম। এতিয়া আকৌ ঢাকি দিম, অলপ 10 মিনিটৰ কাৰণে ঢাকি দিম। 10 মিনিটৰ পিছত এয়া মাংসৰ পৰা তেলো ওলাইছে, তেলটো ওলাবলৈ আৰম্ভ কৰিছে, আৰু কলৰ পচলাৰ পৰা পানীটো ওলাবলৈ আৰম্ভ কৰিছে। ভালদৰে আকৌ 10-15 মিনিট হাতেৰে লৰাই লৈ ভালকৈ ভাজি ল'ম। মাংসৰ পৰা তেলটো ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া আকৌ 10 বা 15 মিনিটৰ কাৰণে আকৌ অলপ সময় ঢাকি থওঁ। 15 মিনিট হৈ গ'ল। এয়া দেখিছে মাংসৰ পৰা তেলটো পূৰা ওলাইছে। সম্পূৰ্ণ প্ৰচেছটো বনাওঁতে 45 মিনিট লাগে, 45 মিনিট 1 ঘণ্টা। এতিয়া অলপমান পানী দিম, কুহুমীয়া পানী অলপ দি দিছোঁ। পানীটো কমাই দিম, কাৰণ পচলাৰ পানীটো থাকেই। এতিয়া আকৌ ঢাকি দিম 10 মিনিটমানৰ কাৰণে। এয়া আমাৰ পচলা প্ৰায় ৰেডি। কল পচলা আৰু গাহৰি মাংস ৰেডি হৈ গৈছে। অলপ সময় উতল দিছোঁ আকৌ। এতিয়া ইয়াতে ধনিয়া দিব পাৰে। ভিডিঅ'টো চাই যদি ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ।